সমাধান কেতিয়াও নহয়। আমি বদৰদিনাথক জিকাইছো, কংগ্ৰেছক জিকাইছো, বিজেপিক জিকাইছো, আমাৰ গৰমীয়া সমস্যা সমাধান কেতিয়াও হোৱা নাই। আজিকালি ধৰক যেনেকৈ আমি কষ্টত ভুগি আছো। আজি মই নিৰহ মানুহ হিচাপত মই আহিছো, মই আপোনাৰ ল'ৰা হিচাপত আহিছো, আপোনাৰ সৰু ভাই হিচাপত মই থিয় হৈছো, মই এজন সাধাৰণ লতা হিচাপত আহিছো। মোৰ চিন্তা আপোনাৰ চিনত আপোনালোকে মজবুত কৰক। মই এই সমস্যা আমি গৰমীয়া সমস্যাৰ কাৰণে মই প্ৰটেকশ্যন মই দিল্লীৰ পৰা যাম, মই এইখিনি কৰি আনিম। হাৰিলেও এইখিনি কৰিম, জিকিলেও মই এইখিনি কৰিম। মই হাৰিকাৰ কোনো কঠিন নহয়। যি বতৰৰ সমস্যা, এনাৰ্জি সমস্যা, যিদৰে যি সমস্যা আপোনালোকে বুজি আছে, কিন্তু আমি জিকিলেও এইখিনি কৰিম, হাৰিলেও মই এইখিনি কৰিম। মৃত্যু হয়, মই সাজু আছো মৃত্যু হ'বৰ কাৰণে। মই বেলেগে মই সুধিছিল আপুনি ৰাজনীতি কৰি এৰি দিয়ক, নহ'লে অসুবিধা হ'ব। মই কৈছিলো যে আপোনালোকৰ যিটো ক্ষমতা আছে মই সাজু আছো, আপোনালোকক গুলিয়াই মাৰো। অন্যায়ৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰি থাকিম। সেইটো কাৰণে আপোনাৰ হিচাপত আপোনাৰ ওচৰতে মই আহিছো। যি সমস্যাত আমি দেখা পালো যে আজি আপোনালোকে আৰু এটা ঘটনা শুনি পাইছে, বিশ্বনাথ চাৰিআলি ঘটনা আপোনালোকে শুনি পাইছে। এই সমস্যা কেতিয়াও আমাৰ অসমত কোনো নেতা নাই যে এই সমস্যা সমাধান কৰিবলৈ আমাৰ ৰাজনীতি আজি আমি বিচাৰি আছে আমি আমাৰ অসমত আমি হিন্দু হওক মুছলমান হওক আমি সকলোৱে জাতিলৈ গৈছো যে মই সমষ্টি নহয় কালৰ পৰা আমি জীৱতাৰ ওলাই আহিছে। আমাৰ সেইটো সমস্যা সমাধান নহয়। আমি তাৰপিছত কংগ্ৰেছক আমি জিকাইছো, কংগ্ৰেছক নকৰিলে আকৌ বেছিকৈ তাৰপিছত আমি দেখা পালো আমি বিজেপিক জিকাইছো, বিজেপিক আমি আকৌ কি কৰিলে আমাৰ খাচ মাটিৰ সমস্যা হৈ গ'ল। আমি খাচ মাটি থাকিব নোৱাৰিলো। আমি 70 বছৰৰ বাসিন্দা হৈ আমি আজি খাচ মাটি থাকিব নোৱাৰো। আজি সমস্যা হৈ গ'ল। আজি আমালোকে বোলে বাংলাদেশী বুলি এনআৰচি ঘোষণা কৰিলে আমালোকৰ সকলোৱে ডকুমেণ্ট সকলোৰে আছে, কিন্তু আমি এই সমস্যা কেতিয়াও সমাধান হোৱা নাই। আমি কিমান দিন আৰু এনআৰচিৰ পৰা আমি ভুগি থাকিম। সেইটোৰ পৰা মই আহিছো যে আমি এই সমস্যা সমাধানৰ কাৰণে মই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কাৰণে মই সাজু হৈ আছো। হিচাপত মই মৰিবলৈ কাৰণে মই সাজু হৈ আছো। আখিৰ নবী যুদ্ধহে যুঁজিহে মৰিছে, মই যুদ্ধহে যুঁজিহে মৰিম। মই অন্যায়ৰ প্ৰতিবাদ কৰি থাকি মই থাকিবই। আমি সকলোৱে জাতি লৈ আমি তাতে ধুবুৰী সমষ্টি যি পিছপুৰা সমষ্টি আমি সকলোৱে জাতি লৈ আমি যাতে সকলোৱে জাতিক লৈ আগবঢ়াই যাব পাৰো, সকলোৱে জাতিক আমি নিৰাপত্তা দিব পাৰো, সকলোৱে জাতিক আমি প্ৰতিযুক্তি দিব পাৰো, সকলো যাতে আমি আগবঢ়াই যাব পাৰো, এইখিনি মোৰ লক্ষ্য আৰু উদ্দেশ্য। আপোনালোকে বদৰদিনাথমূলক চাহাবক ভোট দি জিকাইছে, আপোনালোকে মানকেশ্বৰ সমষ্টিত কি কৰিলে? আপোনালোকে চাওক আপোনালোকে দক্ষিণ চালমা সমষ্টিত কি কৰিলে? জলেশ্বৰ সমষ্টিত আপোনালোকে কি কৰিলে? আপোনালোকে কংগ্ৰেছক ভোট দিছে, আপোনালোকে কি কৰিছে? ইয়াতে আমি কংগ্ৰেছৰ MLA আছে, মতিয়াৰ ৰহমান মণ্ডল চাহাব আছে, আমি ইয়াৰ পৰা MP আছে বদৰদিন আজমল চাহাব। আপোনালোকৰ নদী ভাঙ্গা মানুহে যি সমস্যা ভুগি আছে সেই সমস্যাৰ কাৰণে কোনো মাত মাৰা নাই। আমি সেইটো কাৰণে বুজিছো যে আমি নদী ভাঙ্গাৰ কাৰণে আমি প্ৰটেকশ্যন আমি দিবলৈ সাজু হৈ আছো। আমি জিকিলেও এই প্ৰটেকশ্যন দিম, হাৰিলেও আমি এই প্ৰটেকশ্যন দিবলৈ আমি এইটো ৰাইজৰ আমি প্ৰতিশ্ৰুতি দি গৈছো যে আমি এই সমস্যা আৰু যি সমস্যা আপোনালোকে ভুগি আছে সেই সমস্যা যাতে আমি সমাধান কৰিবলৈ পাৰো। আপোনালোকক মই এজন কাপেলৰ ছবিত আমি এজন নিৰীহ মানুহ, আমি এজন দুখীয়া মানুহ, আপোনাৰ ল'ৰা হিচাপত আহিছো, আপোনাৰ সৰু ভাই হিচাপত মই ঠিক হৈছো। মই আপোনালোকৰ মহামূল্যৱান ভোট দি কাপলেৰ ছবিতে ভোট দি বিপুল ভোটত জয়যুক্তি কৰিব। আমি এই কথা যাতে আমি চান্দালত দাঙি ধৰিব পাৰো, এইখিনি আমাৰ লক্ষ্য আৰু উদ্দেশ্য। মই যাতে এইখিনি কৰিব পাৰো।
আমি আগবঢ়াই যাওঁতে যাব পাৰো এইখনে মই কৈছো আৰু মোৰ টকা পইচা নাই ৰাইজে মোক টকা পইচা সহায় কৰি আছে পাৰিলে আপোনালোকক সহায় কৰিব মোৰ টকা পইচা নথকা নাই আজি আমি বেনাৰ বিচাৰি মানে বনাব পৰা নাই অলপ কেইটামান বনাইছো আপোনালোকে যদি পাৰে সহায় কৰিব ৰাইজে মোক সন্তুষ্ট সহায় কৰি আছে মই সহায় বিচাৰি আছো ৰাইজৰ পৰা কিন্তু মই ৰাজনীতিৰ নেতাৰ পৰা আমি বিচাৰা নাই আই এম বিকেট নইজ মানে মই টকাৰ বিকাৰী নহয় ৰাজনীতিৰ নেতাৰ বিলাকৰ মই এইখানে কৈছো যে আমি কাৰোৱে নাই আমাৰ এইটো অন্যায় যিটো চলি আছে আমি অন্যায়ৰ ভিতৰত আমি চলাই যাম বুলি আগবঢ়াই আছো এইখানে